মানুহে কয় কষ্টৰ ফল মিঠা। আমাৰ তাত দেহাৰ অৱস্থা ইচ্ছা নাই, দেহা গোটেই জহি হৈ গৈছে। নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মই স্বাগতম জনাইছোঁ ৰিংকুজ ব্লগ ইউটিউব চেনেলৰ। মই ৰিংকু ঠাকুৰে। গতিকে মই এটা কথা ভাবিছিলোঁ যে 5 দিনত 5টা মন্দিৰ ঘূৰিম বুলি। গতিকে সেইমতে ভবামতে কাম। গতিকে ভবা কথা নহয় সিদ্ধি বুলি কথা আছে, হ'লেও ভবামতে কাম। 5 দিনত 5টা মন্দিৰ ঘূৰিম। গতিকে আজি হৈছে শনিবাৰ। আজি শনি, ৰবি, সোম, মঙল, বুধবাৰলৈ, শনিবাৰৰ পৰা বুধবাৰলৈ 5টা মন্দিৰ ঘূৰিম। গতিকে আজি যাম, কলৈ যাই আছোঁ কৈ আছোঁ। গতিকে ভিডিঅ'টো চাই থাকক শেষলৈকে। গতিকে আজি মই চাইকেলেৰে আহিছোঁ। গতিকে এষাৰ কথা আছে নহয়, ভবা কথা নহয় দি বাটত আছে কণা বিধি। গতিকে আজি যাত্ৰা 1 নম্বৰ যাত্ৰা। আজি যাম শিলগুৰিত ধাৰেশ্বৰ মন্দিৰ, শুৱালুচিৰ কাষতে। গতিকে আজি যাত্ৰা 1 শিলগুৰিত যাম ধাৰেশ্বৰ মন্দিৰত। গতিকে ভিডিঅ'টো শেষলৈকে নিশ্চয়কৈ চাই থাকিব। তো আহি মই আধা ৰাস্তা পালোঁ। আধা ৰাস্তা পাই মোৰ লগৰজনক ক'লোঁ, গতিকে একেলাই আৰু যাম নে লেৰেং ফেৰেংকৈ প্ৰায় শুৱালুচিৰ পৰা শিলগুৰিলৈকে 8-10 কিলোমিটাৰ বাট। গতিকে একেলাইতো যাব নোৱাৰি চাইকেল লৈ, সেইবাবে মই লগৰজনক ক'লোঁ। গতিকে তো আহি পালোঁ শিলগুৰি সিদ্ধেশ্বৰ মন্দিৰ। 2 পেকেট ধূপ কিনি আনিলোঁ মই আৰু মোৰ বন্ধুজনে। অলপ সেৱা চেৱা কৰি লওঁ। গতিকে এয়া হৈছে, চাই লওক ভিতৰখিনি। গতিকে এয়া হৈছে শ্ৰী শ্ৰী ধাৰেশ্বৰ দেৱালয় শিলগুৰি। গতিকে ধাৰেশ্বৰ মন্দিৰ শিলগুৰিৰ সিদ্ধেশ্বৰ বুলি কোৱা গৈছে ভুলতে। গতিকে ধাৰেশ্বৰ মন্দিৰৰ আমি মাজমজিয়াত আছোঁ। গতিকে ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাই লৈছোঁ। আহক শিলগুৰিৰ আমি ধাৰেশ্বৰ মন্দিৰ ভিতৰৰ দৃশ্যটো চাই লওঁ। তো আহি পালোঁ আমি শিলগুৰি পুখুৰী। অলপ ভৰি হাত ধুই লওঁ, পানী ঠাণ্ডা বঢ়িয়া। কাছ আছে না ইয়াত কাছ আছে। এতিয়া ওলাইছে নে গম নাপাওঁ। এইটো কাছ, সেইটোতো কাছ, এইটোতো ওলাইছে যি। গতিকে বন্ধুসকল এইটো কাছ চাওক, অলপমান মুখখন ওলাই আছে, এইটো চাওক। গতিকে আধা চাধা দিলে কাছ এইটো খাই যায়। গতিকে আছে শিলগুৰিৰ ফিচাৰী। অলপ আধা চাধা লওঁ নেকি, অলপ খুৱাওঁ কাছকেইটাক। গতিকে অলপ কিবা এটা বস্তু লওঁ কাছটো খুৱাবলৈ। গতিকে ভিডিঅ'টো দেখাব, কাছটো দেখুৱাই আছোঁ। গতিকে কাছক আচাৰ হোৱাৰ আগতে অলপ ভৰি চৰি ধুই লওঁ, মন্দিৰত সেৱা কৰি আহোঁ। তাৰপিছত আপোনালোকক এই পুখুৰীটোৰ দৃশ্য দেখুৱাই আছোঁ। আমি এতিয়া সেৱা চেৱা কৰিলোঁ। গতিকে সেৱা চেৱা কৰি এতিয়া আৰু কাছক বা কাছাৰ মাছ আছে ইয়াতে, এতিয়া অলপ বিস্কুট চিস্কুট খুৱাওঁ। গতিকে মনটো বঢ়িয়া, মনটো দেখিবলৈ বঢ়িয়া। গতিকে এয়া হৈছে পৰিৱেশটো বা আপোনালোকক দেখুৱাই লৈছোঁ, চাই লওক। গতিকে ধাৰেশ্বৰ মন্দিৰটো বঢ়িয়া ঠাই, বঢ়িয়া লোকেশ্যনত আছে এই মন্দিৰটো শিলগুৰিত। গতিকে শুৱালুচিৰ পৰা প্ৰায় 6-7 কিলোমিটাৰ ৰাস্তা এইটো শিলগুৰিত ধাৰেশ্বৰ মন্দিৰ। গতিকে বন্ধুসকল এতিয়া আমি আহি পালোঁ, এইটো শিৱৰ বাহন দেখিলোঁ, নন্দী। গতিকে ইয়াত এটা লোকবিশ্বাস আছে কি, নন্দীৰ কাণত অৰ্থাৎ শিৱৰ বাহনটোত যদি আমি কাণত যদি কিবা এটা মনোকামনা কওঁ, সেই মনোকামনাটো পূৰণ হয়। গতিকে ইয়াত এটা লোকবিশ্বাস এইটোৱে যে মনোকামনা পূৰণ হয়। গতিকে আপোনালোকক ভিডিঅ'টো দেখুৱাই লৈছোঁ যে এইটো শিৱৰ বাহন নন্দী। গতিকে ইয়াত এটা লোকবিশ্বাস এই যে ইয়াত যিকোনো কাণত যদি কিবা এটা কওঁ, মনোকামনাটো মানুহৰ পূৰণ হয় বুলি ইয়াত বিশ্বাস আছে। গতিকে কিমান দূৰ সঁচা নাজানো, গতিকে লোকবিশ্বাসটো মানুহৰ পালিবই লাগিব, সেয়ে আৰু। গতিকে বন্ধুসকল এতিয়া আমি আনিলোঁ নুডলছ, হেৰি নুডলছ আনিলোঁ। নুডলছ আনি এতিয়া আমি আপোনালোকক কাছটো দেখুৱাম, কাছ বা মাছ। ডাঙৰ কাছ এটা আহিলে ভাল হৈছিল, আপোনালোকক দেখিব পাৰিলোঁ, মই দেখিব পাৰিলোঁ। গতিকে নুডলছ দিলোঁ। মাছ চাছ কাছ চাছ কিবা খাই যা, নিমখো দিছোঁ, দিয়ক ঢালি দি, মই দাও ঢালি দি। গতিকে বন্ধু কাছই চিপছ নাখায় নেকি, কাছই চিপছ আৰু নুডলছ নাখায় নেকি, কাছই মাছে খাইছে নে কিবা, খাই নাই দেখোঁ, ক'বাই নৰো দে খাই নে নাখায় বা।
মাছ আৰু কাছ হ'লে দেখা নাই কালি ভাল আছিল নাই অহা নাই মাছো নাই কাছ নাই নুডলছ নাখাই চাগে তই হাবি দিছোঁ মাছ আৰু কাছটো নাই ছাগালকে দিওঁ অলপ খাই নাচাওঁ অঁ ছাগালে খালে কি খবৰ ভাল না গতিকে বন্ধুসকল মাছ আৰু কাছটো নাহিল ছাগালকে দিলোঁ অলপ নুডলছ নাখায় কিজানি মাছ আৰু কাছ গম নাপাওঁ মুড়ি দিলি খালা হয় কিজানি একো নাই কাছ আৰু মাছ দেখাব নোৱাৰিলোঁ আপোনালোকক গতিকে ছাগালটোকে দিলোঁ যিখিনি আছে ছাগালটোক দিয়া গোটেইখিনি ছাগালটোকে দিলোঁ নুডলছ গতিকে আমি আগলৈকে যাওঁ আৰু আকাশী গংগা নামৰ এখন জেগা আছে চেৰিত উঠিলে যাম আকাশী গংগা সিফালে আকাশী গংগা দেখুৱাই আছোঁ চাই থাকক ভিডিঅ'টো গতিকে বন্ধুসকল কাছগিলা আহিছে চাওক গতিকে বন্ধুসকল মই কাছ নোলা বুলি কাছ ওলোৱা নাই কথা অৱশ্যে কাছ আমি দেখিছোঁ ভিডিঅ'টোত আপোনালোকে দেখিছেনে গম নাপাওঁ গতিকে আমি আগলৈকে যাই আছোঁ ইয়ালৈকে চেৰি দি ওপৰে যাই আছোঁ ইয়াত আকাশী গংগা নামৰ এখন ঠাই আছে এখন থান আছে এখন আগলৈকে যাই আছোঁ গতিকে তাত মাছ দেখা পালোঁ বোলো মাছ নাই নেকি নুডলছ নাখায় নেকি গতিকে ছাগলীটোকে দিলোঁ অলপ ছাগলীটোক দি যদি মাছবিলাক অলপ পিছত আহিছে মাছবিলাক দেখুৱালোঁ সোণালী কালাৰৰ মাছ সেই মাছটোৰ নাম সোণালী কালাৰৰ মাছ বুলি কোৱা যায় সেই মাছকেইটা গতিকে কাছটো আপোনালোকে চাগে দেখা নাপালে ভিডিঅ'টোত আমি দেখা হৈছিলোঁ অলপ দূৰত আছিল নুডলছ খোৱা নাছিল চাগে মুড়ি খাব সেই আগলৈকে যাই আছোঁ আমি চেৰি দি ইয়াৰ ওপৰলৈকে আমি যিমান দূৰ ভিডিঅ'টোত পাৰোঁ আপোনালোকক দেখুৱাম মই যিমান দূৰ পাৰোঁ ওপৰলৈকে যাই আছোঁ চেৰি বহুত গতিকে বন্ধুসকল আমি আহি তাৰ পৰা আহিছোঁ আৰু কিমান দূৰ যাব লাগে গম নাপাওঁ বহুত ওখ আছে ভাগাত ধৰি গেলা ভাগাত ধৰিছে না তোৰ ভাগাত ধৰিছে না বহুত ওপৰৰ পৰা আৰু ওপৰত যাবাই আছে কিমান দূৰ যায় নাজানো গতিকে যাম আৰু যিমান দূৰ পাৰোঁ যিমান দূৰ সম্ভৱ সেইকাৰণে আমি ড্ৰিংকছ লৈ আহিছোঁ কক' ক'লা আৰু 2 পেকেট চিপছ লৈ আহিছোঁ গতিকে যিমান দূৰ সম্ভৱ হয় আমি পাৰাক গ'লে যামেই আগত দি আপোনালোকক এই ব্লগটোত আজি দেখুৱাই এৰিম গতিকে এইটো হৈছে আমাৰ আজি ফাৰ্ষ্ট ব্লগ 5 দিনৰ আমাৰ যিটো জাৰ্ণি 5 দিনত 5টা মন্দিৰ গতিকে আজি প্ৰথম দিনত এনে অৱস্থা আৰু 4 দিন আছে আগলৈকে যাই আছোঁ চাই থাকক গতিকে বন্ধুসকল আমি তাৰ পৰা আহিলোঁ তলৰ পৰা আহিলোঁ আৰু ওপৰত যাবাই আছে আজি ঘৰ পাম না নাই তাকে চিন্তা হৈছে যাই পাম না নাই গতিকে মন্দিৰটোৰ বগাওঁতে বহুত চেৰি নহয় এইবিলাক শিল আৰু আগলৈকে যাব লাগিব এই কণাক গিলি যাব লাগিব ঘূৰিব লাগিব আগত দি মানুহে কয় কষ্টৰ ফল মিঠা আমাৰ তাত দেহাৰ অৱস্থা দেখিছা না নাই দেহাৰ গোটেই জহি হৈ গৈছে এই কণাটোৰ পৰা আহিছিলোঁ তাৰ পৰা আহিছিলোঁ ইয়ালৈকে কেই কিলোমিটাৰ পৰা খোজকাঢ়িলোঁ পাত্তা নাই ইমান ওখ চেৰি এই ভিডিঅ'টো মানে বহুত কষ্ট হৈছে ব্লগটোৰ গতিকে ইয়ালৈকে চাই আছে লাইক এটা আৰু কমেণ্ট এটা কৰিব গতিকে আজি ফাৰ্ষ্ট ব্লগ আৰু 4 দিন আছে জীৱনত এনে কষ্ট কৰি পোৱা নাছিলোঁ একবাৰ আহিছিলোঁ মাঘ বিহুত 2 বছৰ আগতে কিন্তু ইমান কষ্ট পোৱা নাছিলোঁ গতিকে ইয়াত অলপ বহি লওঁ তাৰপিছত কথা পাতি আছোঁ মানুহে কয় কষ্টৰ ফল সদায় মিছা গতিকে আহি ইমান দূৰ পালোঁ গতিকে সঁচাকৈ চাওক কি ধুনীয়া পৰিৱেশ ইয়াত অলপ বহি আছোঁ আমি দুয়োজনে মই আৰু মোৰ বন্ধুজনে ইয়াত বহি আছোঁ চাওক কি ধুনীয়া পৰিৱেশ হয় ইয়াত অলপ জিৰাই লওঁ ক'ল্ড ড্ৰিংকছ খাই লওঁ ক'ল্ড ড্ৰিংকছ আৰু চিপছটো ছয়া ষ্টিক আৰু আমি কক' ক'লা খাই লওঁ তাৰপিছত ব্লগটো বনাই আছোঁ কণ্টিনিউ ব্লগটো বনাই আছোঁ চাই থাকক গতিকে বন্ধুসকল আহি পালোঁ অলপ জিৰালোঁ ইয়াত প্ৰায় 15 মিনিটমান থাকিলোঁ বহুত ভাগত ধৰিছিল কাৰণ একদম তলৰ পৰা আহিছিলোঁ ইমান সহজ নহয় আৰু ই বাটাই উঠিছে এই ওপৰত দি উঠিছে ইয়াত গতিকে আপোনালোকক দেখুৱাই লৈছোঁ ইয়াত উঠিছে ইয়াত এটা লোকবিশ্বাস আছে কি ইয়াত যদি আমি ইয়াত নিজৰাত পানী বৈ আছে নহয় তাত যদি আমি ওপৰত যদি গা ধুই আহোঁ ওপৰত গা ধুই তলে ইয়ালৈকে আহি পাওঁতে পানীখিনি শুকাই যায় গতিকে গাটো শুকাই যায় এই লোকবিশ্বাস আছে কিন্তু আজি টেষ্ট কৰি নাচাওঁ গতিকে মোৰ ভৰিখন অলপ ঠিক নহয় ভৰিখন অলপ বিষাই আছে সেইবাবে মই ওপৰত দি যাব নোৱাৰোঁ গতিকে মোৰ বন্ধুজনে আগত দি গৈছে এনে চাব গৈছে ইয়াত বিশ্বাসটো আৰু এবাৰ কৈ দিওঁ আপোনালোকক যে এইগিলা পানী বৈ আছে দেখিছেনে নিজৰা পৰা আহিছে ওপৰৰ পৰা আহিছে চাগে শিলৰ পৰা গতিকে ইয়াত যদি আমি গা ধুওঁ তললৈকে নামি অহালৈকে গাটো শুকাই যায় গতিকে এটা লোকবিশ্বাস আছে কিমান দূৰ সঁচা নাজানো
হ'লেও মই ওপৰলৈকে নাযাওঁ, বহুত ভাগৰ ধৰিছে আৰু ভৰিখনো ইমান ঠিক নহয়, ভৰিখনে কাম কৰা নাই। Why didn't I know from the very start? Oh, you left me here just to fall apart. If I wrote you a letter, would I have a chance? গতিকে এইখিনি আছিল ভিডিঅ'টো, সামান্য এটা ব্লগ। গতিকে আজি থাৰেশ্বৰ দেৱালয়ত আহিলোঁ শিলগুৰিত। গতিকে কিমান দূৰ ভিডিঅ'টো আপোনালোকক ভালদৰে দেখুৱাব পাৰিছোঁ নাজানো, তথাপিও আজি বহুত কষ্ট মষ্টৰ মাজেৰে এডভেঞ্চাৰো, পাহাৰত এডভেঞ্চাৰ কৰাৰ দৰে হ'ল। ইফালে বহুত হ'লেও আপোনালোকক থাৰেশ্বৰ মন্দিৰটো দেখুৱালোঁ। গতিকে আজি আমাৰ ফাৰ্ষ্ট ব্লগ। মই কৈছিলোঁ প্ৰথমতে যে 5 দিনত 5টা ব্লগ বনাম, 5টা মন্দিৰ ঘূৰিম। গতিকে কিমান দূৰ সফল হয় নাজানো। গতিকে আজি প্ৰথম মন্দিৰটো আমি সফলভাৱে পাছ কৰিলোঁ, সফলভাৱে দেখুৱালোঁ আপোনালোকক। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টো, থাৰেশ্বৰ মন্দিৰ শিলগুৰিৰ। গতিকে ভিডিঅ'টো কেনে হৈছে ক'ব, যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু নতুন যদি চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে অতি সোনকালে পাৰ্ট 2টো আহিছে, দ্বিতীয় মন্দিৰটো আপোনালোকক দেখুৱাম। গতিকে ভিডিঅ'টো ইয়ালৈকে চোৱাৰ বাবে ধন্যবাদ। টেক কেয়াৰ, টাটা, বাই বাই। Would you read my letter if I had it?